ৰঘুপতি ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি। ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ। লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা, কিন্তু তাৰ পিছত জন্ম হ'ল হেজাৰ হেজাৰ ৰাৱণৰ। মই কোন সেইটো পিছত গম পাবি, কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় মই। কিনি পেলা তাক। আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে। ইহঁত ধুমুহা হয় বে, ধুমুহা। সিহঁত যদি ধুমুহা হয়, মই জুই হয়। আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে। নমস্কাৰ আৰু এটি মজা ভিডিঅ'লৈ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেন্তে আপোনালোকে গম পাইছে থাম্বনেইল দেখি বৰ্তমান দেখিছে অসমীয়া ইণ্ডাষ্ট্ৰীত খনকলি তুলি থকা এখন চিনেমা যাৰ নাম হ'ল ৰঘুপতি। তো দেখিছে বৰ্তমান সময়ত ৰঘুপতিয়ে খনকলি তুলিছে। এইটো এটা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ বাবে ভাল খবৰ যে বৰ্তমান সময়ত ইমানবোৰ অসমীয়া চিনেমাই বৰ্তমান সময়ত এনেদৰে আগবাঢ়ি গৈ আছে আৰু আগলৈ আগবাঢ়ি গৈ থাকিব। তো মই আপোনালোকক আজি ৰঘুপতি চিনেমাখনৰ বিষয়ে A to Z মই আপোনালোকক সকলোবোৰ আলোচনা কৰিম আৰু মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম যে ৰঘুপতি চিনেমাখনে বৰ্তমান সময়ত যোনদিনাখন ৰিলিজ কৰিছে সেইদিনাখনৰ পৰা বৰ্তমান আজি 16 তাৰিখ বৰ্তমান তাৰিখলৈকে কিমান ইনকাম কৰিলে মই আপোনালোকক গোটেইখিনি জনাম। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ দেখিছে ৰঘুপতি চিনেমাখন 2 তাৰিখে ৰিলিজ হোৱাৰ কথা আছিল, কিন্তু কিছু প্ৰব্লেম হোৱাৰ বাবে চিনেমাখন 2 তাৰিখে ৰিলিজ কৰিব নোৱাৰিলে। আৰু বহুতো মানুহে কি কৰিছে, ল'ৰা এজনে আপোনালোকে গম পাইছে ৰঘুপতি চিনেমাখন আনি পেলাই তাৰ নিজৰ ইউটিউব চেনেলত আপলোড কৰিছে। তো এইটো বেয়া কাম, কাৰণ ইমান কষ্ট কৰি এখন চিনেমা বনায়, সেই চিনেমাখন যদি এটা ল'ৰাৰ পিছত আনি পেলাই নিজৰ ইউটিউব চেনেলত দিয়ে তাৰপিছত সেই চিনেমাখন একদম ডাউন হৈ যোৱাৰ চান্স থাকে। তো সেই গতিকে এনেকুৱা কাম যাতে কোনেও নকৰে। আৰু আপোনালোকে জানে সেই মই কৈছোঁৱে 2 তাৰিখে ৰিলিজ হোৱাৰ কথা আছিল ৰঘুপতি চিনেমাখন, কিন্তু কিছু টেকনিকেল প্ৰব্লেম লগতে আৰু কিছু অসুবিধা হোৱাৰ বাবে 2 তাৰিখে দিব নোৱাৰিলে। তো চিনেমাখন দিছেগৈ আপোনাৰ 5 তাৰিখে দিছে আবেলি। তো আবেলি দিওঁতেও আবেলিও পূৰা একদম মানুহৰ ভিৰ পোৱা দেখা গৈছে আৰু বৰ্তমান সময়লৈকে পূৰা মানুহৰ ভিৰ পোৱা দেখা গৈছে। তেন্তে এইকেইদিন ৰঘুপতিয়ে 5 তাৰিখৰ পৰা বৰ্তমান আজি সময়লৈকে কিমান ইনকাম কৰিলে মইতো আপোনালোকক সকলোবোৰ দেখাম আৰু আপোনালোকক মই সকলোবোৰ ক'ম কিমান ইনকাম কৰিলে। তেন্তে ব'লক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকক জনাই যাম যে ৰঘুপতি চিনেমাখনে কিমান ইনকাম কৰিলে। তো আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ মজা মজা ভিডিঅ'সমূহ মই আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। আৰু আপোনালোকক যদি এনেধৰণৰ ভিডিঅ'সমূহ লাগে, হিন্দী চিনেমাৰে হওক বা অসমীয়া চিনেমাৰে হওক, যিকোনো চিনেমাৰে হওক, যদি এনেকুৱা আপডেটসমূহ আপোনালোকক লাগে মোক তলত ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব। তো মই আপোনালোকলৈ এনেধৰণৰ ভিডিঅ'সমূহ মই আগবঢ়াই যাম আৰু এনেধৰণৰ আপডেটসমূহ মই আপোনালোকক দি যাম। তেন্তে ব'লক ৰঘুপতি এইকেইদিনত কিমান ইনকাম কৰিলে, ক'ত কি কৰিলে, মই A to Z আপোনালোকক গোটেইখিনি মই কৈ যাওঁ। তেন্তে ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। বহুতৰ মনত প্ৰশ্ন হৈছে যে যোনখন ৰঘুপতি চিনেমা বনাইছে তো বৰ্তমান সময়ত চিনেমাখনত কিমান খৰচ হৈছে। তো মই আপোনালোকক কৈ আছোঁ, যোনখন ৰঘুপতি চিনেমা বনাইছে চিনেমাখনত মুঠ খৰচ হৈছে 2 কোটি টকা। 2 কোটি টকাৰ বাজেটৰ এই চিনেমাখনত বহুত কষ্ট কৰিছে। তো সেই গতিকে আমিও চাবলৈ গ'লোঁ, আপোনালোকেও চাব। তো ইয়াৰ পৰিচালনা কৰিছে সুব্ৰত কাকতীয়ে আৰু ইয়াৰ যোনখিনি মিউজিক কৰিছে মিউজিকখিনি আপোনালোকে শুনিছে আৰু ইয়াৰ মিউজিক কৰা মানুহজনৰ নাম হ'ল প্ৰণৱ দত্ত। তেন্তে ইয়াত বহুতো কেৰেক্টাৰ আছে এক্টিং কৰাত, তাৰে ভিতৰত কেইটামান হ'ল আচল মেইন কেৰেক্টাৰ হ'ল হিৰো কেৰেক্টাৰ লৈছে, তেওঁৰ নাম হ'ল ৰবি শৰ্মা। আৰু তাত আছে প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ শৰ্মা, প্ৰীতি কংকনা, অৰুণ হাজৰিকা আৰু অৰুণ নাথ। এইসমূহ লোকেই এইখন চিনেমাত এক্টিং কৰিছে আৰু এইসকলৰ ওপৰতে চিনেমাখন একদম মজা হৈছে। আপোনালোক যাব, গৈ পেলাই চিনেমাখন এবাৰ নহয় এবাৰ চাই আহিব। তেন্তে তলত কমেণ্ট কৰি দিব কোনে কোনে চালে। তো সকলোৰে মনত প্ৰশ্ন হয় যে বৰ্তমান চলি থকা ৰঘুপতি চিনেমাখনে কিমাননো ইনকাম কৰিলে। তো সকলোৰে জানিবলৈ মন যায়। তো সেই গতিকে মই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় ধুনীয়াকৈ মোক কমেণ্ট কৰিবলৈ যথেষ্টখিনি কষ্ট হৈছে। তো আপোনালোকক মই আপডেট লৈ পেলাই একদম পূৰা ফুল ইনফৰমেশ্যন মই আপোনালোকক দি দিছোঁ। তেন্তে প্ৰথম দিনা তেওঁলোকে ৰিলিজ কৰা প্ৰথম দিনা তেওঁলোকে পাবলৈ সক্ষম হৈছে 16 লাখ টকা।
অৰ্থাৎ তেওঁলোকে আগবেলা ৰিলিজ নকৰিলে কিছু প্ৰব্লেমৰ কাৰণে পিছবেলা ৰিলিজ কৰিবলগীয়া হ'ল তবু ভাল তেওঁলোকে এটা ইনকাম কৰিবলৈ সক্ষম হৈছে তাৰপিছত তেওঁলোকে ইনকাম কৰিবলৈ সক্ষম হৈছে 35,40,000 টকা 6 তাৰিখে অৰ্থাৎ নেক্সট দিনা তাৰপিছত 7 তাৰিখে তেওঁলোকে চিনেমাখনৰ পৰা ইনকাম কৰিবলৈ সক্ষম হৈছে 41,70,000 টকা তাৰ নেক্সট দিনা অৰ্থাৎ 8 তাৰিখে তেওঁলোকে এই চিনেমাখনৰ পৰা ইনকাম কৰিব পাৰিছে 43 লাখ টকা তাৰ পিছদিনা অৰ্থাৎ 9 তাৰিখে তেওঁলোকে এই চিনেমাখনৰ পৰা উপাৰ্জন কৰিছে যথেষ্টখিনি 40 লাখ টকা 10 তাৰিখ অৰ্থাৎ সেইদিনাখন আছিল দেওবাৰটো সেই গতিকে তেওঁলোকে এই চিনেমাখনৰ পৰা ইনকাম কৰিবলৈ সক্ষম হৈছে 46 লাখ টকা 11 তাৰিখে তেওঁলোকে এইখন চিনেমাৰ পৰা ইনকাম কৰিবলৈ সক্ষম হৈছে পুৰা 50 লাখ টকা তো দেখিছে লাহে লাহে তেওঁলোকৰ ইনকামটো বাঢ়ি গৈছে আৰু তেওঁলোকে 7 দিনত অৰ্থাৎ ৰিলিজ কৰা এসপ্তাহত তেওঁলোকে অল টোটেল যদি হিচাপ চাওঁ তো এসপ্তাহত তেওঁলোকে 3,30 লাখ টকা বৰ্তমান তেওঁলোকে এই এসপ্তাহত পাবলৈ সক্ষম হৈছে আপোনালোকে গম পালে 5 তাৰিখৰ পৰা 11 তাৰিখলৈকে অৰ্থাৎ এসপ্তাহত তেওঁলোকে অল টোটেল এসপ্তাহত তেওঁলোকে কালেকশ্যন কৰিবলৈ সক্ষম হৈছে 3,30 লাখ টকা তো এইটো অসমীয়া চিনেমাৰ কাৰণে এক ভাল খবৰ তাৰপিছত 12 তাৰিখে তেওঁলোকে এই ৰঘুপতি চিনেমাখনৰ পৰা ইনকাম কৰিবলৈ সক্ষম হৈছে 55 লাখ টকা 13 তাৰিখে তেওঁলোকে আকৌ এই ৰঘুপতি চিনেমাখনৰ পৰা ইনকাম কৰিব পাৰিছে 55 লাখ টকা 14 তাৰিখে এই চিনেমাখনৰ পৰা তেওঁলোকে আকৌ উপাৰ্জন কৰিছে 57 লাখ টকা যোৱাকালি অৰ্থাৎ 15 তাৰিখে তেওঁলোকে এই চিনেমাখনৰ পৰা লাভ কৰিছে 55 লাখ টকা তাৰ পিছদিনা অৰ্থাৎ 16 তাৰিখে এই চিনেমাখনৰ পৰা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে 45 লাখ টকা তো সৰ্বমুঠ গোটেই আপোনাৰ 16 দিন চিনেমাখন চলিলে তো 16 দিনৰ চিনেমাখনত তেওঁলোকে ইনকাম কৰিবলৈ সক্ষম হৈছে 6,21 লাখ টকা এইটো এটা খুব ভাল খবৰ যে অসমীয়া চিনেমাত হাইফাই হ'বলৈ গৈ আছে তো 6,21 লাখ টকা বৰ্তমান তেওঁলোকে অল টোটেল এই 16 দিনত তেওঁলোকে ইনকাম কৰিবলৈ সক্ষম হৈছে তেন্তে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' কিবা আপডেট লাগে তো আপোনালোকে তলত কমেণ্ট কৰিব মই এনেধৰণৰ ভিডিঅ'সমূহ আপডেট মই আপোনালোকলৈ দেখা যাবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ বাই বাই